2025-26 বৰ্ষৰ বাবে বৰদৈচিলা থিয়েটাৰৰ নাটকৰ আখৰাৰ শুভাৰম্ভ। তিনিখন ভিন্ন ৰসৰ নাটকেৰে বৰদৈচিলাই ওলাই আহিব ৰাইজৰ মাছলৈ। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত নদুমেৰে 2025-26 নাট্যবৰ্ষৰ বাবে পুনৰ দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে আশাৰীৰ ভ্ৰাম্যমান নাট্য দল বৰদৈচিলা থিয়েটাৰ। নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ আজি শুভ মুহূৰ্ত কৰা হয়। পূব বনগাঁৱত থকা স্থায়ী আখৰা শিবিৰত ফিটা কাটি আখৰা শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ শৈলেন ঠাকুৰীয়া, স্বাস্থ্য বিভাগৰ নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ কৈলাশ ডেকা আৰু ডাক্তৰ গোপাল কলিতাই। মঞ্চ জগতৰে নপুৰণি শিল্পীৰ সমাহাৰেৰে আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ। বৰদৈচিলা অসমত এক সুকীয়া স্থান আছে, খুব ভাল ভাল নাটক আগতে কৰি গৈছে। এইবাৰো বৰদৈচিলাই ভাল নাটক কৰিব বুলি এটা আশা লৈ আহিছোঁ। কাৰণ মোৰে দুখন নাটক আছে, ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী, আৰু অভিজিত ভট্টাচাৰ্যৰ এখন আছে জোনবাই কান্দিছে। তিনিখন ভিন্নসুৰীয়া নাটক। ৰাৱণখন একশ্যন ধৰ্মী নাটক আৰু ফেচবুকৰ প্ৰেয়সীখন ৰোমেণ্টিক ফিজিক নাটক। জোনবাই কান্দিছেখনৰ কাহিনীটো মই এতিয়ালৈ গম পোৱা নাই, ভাল হ'ব বুলি বিশ্বাস। বৰিষ্ঠ অভিনেতা চম্পক শৰ্মা, সুদৰ্শন অভিনেতা যোগেশ কাশ্যপ, মোহময় অভিনেত্ৰী কাজল শৰ্মা, অঞ্জলি ছাত্ৰীকে ধৰি মঞ্চ জগতৰ নপুৰণি কেইবাজনো অভিনেতা অভিনেত্ৰী সাজু হৈছে বৰদৈচিলাৰ মঞ্চ কমাবলৈ। বহুত বেছি মই আচলতে আগতে 23-24 নাট্যবৰ্ষত আছিলোঁ, আকৌ মই এবাৰ ৰিপিট হৈছোঁ আৰু বহুত বেছি ভাল লাগি আছে। আৰু এয়া যে এটা পজিটিভ ফিল পাই যে সেই ফিলটো অলৰেডি পাইছোঁ। আৰু তিনিখন নাটক খুব ধুনীয়া। আমাৰ চম্পক শৰ্মাদাৰ ফেচবুকৰ প্ৰেয়সী, এটা সময়ত মোৰ ফেচবুকত তুমি চবতে হিট আছিলে ন, ছুপাৰ ডুপাৰ হিট। এইবাৰ আকৌ ফেচবুকৰ প্ৰেয়সী মিঠা নাটক এখন, লগতে এতিয়া চৰ্চিত হৈ আছে ৰাৱণ, খুব এখন গৰম নাটক আচলতে, খুব ভাল পাব মানুহে। আৰু লগতে আমাৰ অভিজিত ভট্টাচাৰ্য ছাৰৰ, তেখেতৰ আছে জোনবাই কান্দিছে, মিঠা নাটক। আৰু তিনিখন নাটকৰে সোৱাদ বেলেগ ধৰণৰ আৰু বহুত বেছি আশাবাদী আচলতে। আজি নিশা নলবাৰীৰ পূব বনগাঁওস্থিত বৰদৈচিলা থিয়েটাৰৰ স্থায়ী আখৰা শিবিৰত আৰম্ভ হ'ল বৰদৈচিলা থিয়েটাৰৰ 28 সংখ্যক নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ আখৰা। ৰাজ্যখনৰ আশাৰীৰ ভ্ৰাম্যমান নাট্য দল বৰদৈচিলা থিয়েটাৰে এইবাৰ তিনিখন ভিন্ন ৰসৰ নতুন নাটেৰে ৰাইজৰ ওচৰলৈ আহিব। এই নাট তিনিখন হৈছে বলিষ্ঠ অভিনেতা নাট্যকাৰ পৰিচালক চম্পক শৰ্মা ৰচিত ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী। ইফালে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ জোনবাই কান্দিছে নাটখনেও মঞ্চস্থ হ'ব বৰদৈচিলা থিয়েটাৰৰ মঞ্চত। বহুত আশাবাদী আৰু আমাক লৈও দৰ্শক ৰাইজ বহুত আশাবাদী। গতিকে প্ৰতি বছৰে এনেকুৱা এটা আশা লৈ প্ৰতি বছৰে ভাল কৰিম বুলি, ভাল নাটক কৰিম বুলি, ভাল অভিনয় কৰিম বুলি আশা লৈ এনেদৰে আজিৰ এনেকুৱা এটা বিশেষ দিনত প্ৰতি বছৰে ওলাই আহোঁ। এইবুলি ওলাই আহিছোঁ বৰদৈচিলা থিয়েটাৰৰ আজি যি শোভানাট্য আৰম্ভ, সেইবুলি ওলাই আহিছোঁ। গতিকে ভাল লাগিছে। বৰদৈচিলা থিয়েটাৰ পুৰণি থিয়েটাৰ, সুপ্ৰতিষ্ঠিত থিয়েটাৰ, আৰু বৰদৈচিলা থিয়েটাৰত বহু জ্যেষ্ঠ অভিনয় শিল্পীয়ে অভিনয় মই চাইছোঁ সৰুৰে পৰা। গতিকে সেই মঞ্চত ময়ো অভিনয় কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে ভাল লাগিছে। আমাৰ টীমটোৰ প্ৰতিগৰাকী অভিনয় শিল্পী ৰাইজে যথেষ্ট আশাৰে ৰৈ আছে, গোটেই দলটো সুন্দৰ বুলি কৈছে। গতিকে আশা ৰাখিছোঁ আমাৰ তিনিখন সুন্দৰ নাটক চম্পক শৰ্মাদেৱৰ